মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টিত মই আৰ্টিকেল শিকাবৰ কাৰণে আগবাঢ়িছোঁ। আৰ্টিকেল ইয়াৰ ভাগ তিনিটা, এ, এন আৰু ডি। ইয়াৰে এ আৰু এনক ইনডেফিনিট আৰ্টিকেল বুলি কোৱা হয় আৰু ডি ডেফিনিট আৰ্টিকেল বুলি কোৱা হয়। এইবাৰ আমি এৰ ব্যৱহাৰ লৈ আহিছোঁ। এ ক'ত ক'ত ব্যৱহাৰ হয়, ইউজ অফ এ। A is used before the words beginning with consonant, মানে কনসনেণ্টেৰে আৰম্ভ হোৱা শব্দৰ আগত এ ব্যৱহাৰ হয়। ফৰ এক্সাম্পল, কাউ। কাউ এই শব্দটোৰ চি আখৰটো কনসনেণ্ট আৰু ইয়াৰ আগত এ বহিছে। একেদৰে ডগ, ইয়াৰ ডি আখৰটো কনসনেণ্ট আৰু ইয়াৰ আগত এ বহিছে। এইবাৰ আহিছোঁ আন এটা নিয়মলৈ। এ ইজ ইউজড বিফোৰ ইউ চাউণ্ড, যদি ইউৰ দৰে উচ্চাৰণ হয় আৰম্ভণিতে তেতিয়া এ ব্যৱহাৰ হ'ব। আমি উদাহৰণ লৈছোঁ, ইউনিভাৰ্চিটি। ইউনিভাৰ্চিটিৰ আৰম্ভণিতে ইউ উচ্চাৰণ হৈছে, সেইকাৰণে এ বহিছে। একেদৰে ইউৰোপিয়ান, ইয়াৰ আগত এ বহিছে। ইউজফুল, ইয়াৰ আগতো এ বহিছে। এইবাৰ আহিছোঁ এনৰ ব্যৱহাৰ লৈ, ইউজ অফ এন, মানে এন ক'ত ক'ত ব্যৱহাৰ হয় সেইখিনি আমি চাম। এন ইজ ইউজড বিফোৰ দ্য ৱৰ্ডছ বিগিনিং উইথ ভাৱেল, মানে ভাৱেলেৰে আৰম্ভ হোৱা শব্দৰ আগত এন ব্যৱহাৰ হয়। এ, ই, আই, অ', ইউ এইকেইটা হ'ল ভাৱেল। আমি উদাহৰণ এটা লৈছোঁ, এলিফেণ্ট। ইয়াৰ প্ৰথম আখৰ ই, ইটো হ'ল ভাৱেল, সেইকাৰণে ইয়াৰ আগত এন বহিছে। একেদৰে অৰেঞ্জ, অ' আখৰটো ভাৱেল, সেইকাৰণে ইয়াৰ আগত এন বহিছে। আমব্ৰেলা। আমব্ৰেলা এই শব্দটোৰ ইউ আখৰটো ভাৱেল আৰু এটা আ উচ্চাৰণ হৈছে, সেইকাৰণে ইয়াৰ আগত এন বহিছে। আন এটা নিয়মলৈ আহিছোঁ, এন ইজ ইউজড বিফোৰ দ্য ৱৰ্ডছ বিগিনিং উইথ ভাৱেল চাউণ্ড, মানে ভাৱেল চাউণ্ড হোৱা আৰম্ভণিতে যদি ভাৱেল চাউণ্ড হয় তেনেকুৱা শব্দৰ আগতহে এন বহিব। ফৰ এক্সাম্পল, অনেষ্ট। এই শব্দটোৰ অ'ৰ পৰাহে উচ্চাৰণটো আৰম্ভ হৈছে, এইচ আখৰটোৰ পৰা উচ্চাৰণটো আৰম্ভ হোৱা নাই। ইয়াত এইচৰ উচ্চাৰণ হোৱা নাই, সেইকাৰণে ইয়াত এন বহিছে। এই ধৰণৰ আন কিছুমান শব্দ আছে, যেনে অনাৰেবল মেন। এই শব্দটোত অ'ৰ পৰা উচ্চাৰণ আৰম্ভ হৈছে, সেইকাৰণে ইয়াত এন বহিব। একেদৰে আন কিছুমান শব্দ আছে, এন আৱাৰ, এন এয়াৰ। এইবোৰ শব্দত যদিও কনসনেণ্ট থাকে তথাপিও ভাৱেলৰ পৰাহে উচ্চাৰণটো আৰম্ভ হয়, সেইকাৰণে এন বহে। আন এটা ব্যতিক্ৰমী শব্দলৈ আহিছোঁ, ওৱান। এই শব্দটোৰ প্ৰথম আখৰটো যদিও ভাৱেল, কিন্তু ইয়াৰ উচ্চাৰণটো যদি আমি চাওঁ তেতিয়া অ'ৰ উচ্চাৰণটো অ হৈ থকা নাই, ৱা হৈ গৈছে। মানে ওৱান শব্দটোত অ'ৰ উচ্চাৰণ ভাঙি গৈ ৱা উচ্চাৰণ এটা হৈছে, সেইকাৰণে ইয়াৰ আগত আমি এন বহুৱাব নোৱাৰোঁ, এহে বহাম। আমি বাক্য এটা লৈছোঁ, হি গেভ দ্য বেগাৰ ডেছ 1 ৰূপী কইন। ইয়াত আমি এ বহাম, কাৰণ ওৱান আছে শব্দ, ওৱানৰ আগত এ বহিব।